ক্ষতিগ্রস্ত হওয়া রাইজক বানৰ কবলৰ পৰা ৰক্ষা কৰক। আমাৰ দাবী মানি লওক। নদীৰ পানী নদীয়েদি যাবলৈ দিয়ক। প্ৰতিবাদটো এইকাৰণে কৰিব লগা হৈছে যে যোৱা কেইবাবছৰ ধৰি আমাৰ এই 1 নং ধৰ্মপুৰ, 2 নং কেহতলি, তাৰপিছত 3 নং ধৰ্মপুৰ, 3 নং ইছলামপুৰ কেইবাটাও গাঁও এই পাবন নদীৰ এই চেকবান্ধটো ভাঙি যোৱাৰ ফলত এই বানত হাৰাশাস্তি হ'বলগীয়া হৈছে। বহুত ক্ষতিসাধন হৈছে আমাৰ ৰাইজৰ। যোৱাবাৰো ভাঙিছিলে, আমাৰ ৰাইজৰ বহুত ক্ষতিসাধন হৈছে। ইফালে মাতৰি ছিংগি কেইবাটা গাঁও নষ্ট কৰিছে আৰু আমাৰ গৰু ছাগলী হাঁহ কুকুৰা সব পানীয়ে গুচি গ'ল। পাবনদীৰ যিটো গাঁতবান্ধ আছিলে, এইটো গাঁতবান্ধটো ছিঙি আমাৰ কেইবাখনো গাঁও পানীয়ে বৰ্তিকাৰে পেলাইছিলে। তাৰপিছত আপোনাৰ সিদিনাখন আমাৰ 4-5 দিনমান আগত আমি গাঁতবান্ধ আমি ৰাইজে পইচা উঠাই পিনে বান্ধিবলৈ আহিছোঁ। তাৰপিছত আপোনাৰ নাওবৈচা চাৰ্কলৰ পৰা সিহঁতে কেইজনমান মানুহে মিলি পিনে দৌৰা থানাৰ পৰা পুলিচ আনি পিনে আমাৰ গাঁতবান্ধটো বান্ধিবলৈ দিয়া নাই। আমি এইটোৱে অনুৰোধ কৰিছোঁ, অসম চৰকাৰলৈ এইটো অনুৰোধ কৰিছোঁ যাতে আমাৰ গাঁতবান্ধখন যাতে বান্ধিবলৈ দি নদীৰ পানী নদীলৈ যাবলৈ দিয়ক। এইটোৱে আমাৰ অসম চৰকাৰলৈ অনুৰোধ।